ৰঙিয়া আৰক্ষীৰ জালত 2 প্ৰবঞ্চক আছিল বৰ্তমান ধৃত 2জনক ৰঙিয়া আৰক্ষী থানাত ৰখা হৈছে আৰু গোচৰৰ তদন্ত কৰি মাৰাথান জেৰা চলাই আছে এই ঘটনাই ৰঙিয়াৰ লগতে সমগ্ৰ অঞ্চলত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে আৰু আৰক্ষী অভিযুক্তৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ আশ্বাস প্ৰদান কৰিছে এই ধৰণৰ প্ৰবঞ্চনা আৰু নিৰ্যাতনৰ ঘটনাই সমাজত মহিলাৰ নিৰাপত্তা আৰু সুৰক্ষাৰ প্ৰশ্ন উত্থাপন কৰিছে ৰঙিয়া আৰক্ষীৰ এই সফল অভিযানে আইনৰ শাসন প্ৰতিষ্ঠাৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে পৰিগণিত হৈছে মোৰ মিছেছক তাৰমানে আজি সিহঁতে এনে কাৰোবাৰ ক'লে কাৰোবাৰ পৰা সিহঁতে এনেকৈ পইচা লৈছে চাকৰি দিম বুলি আজি মোৰ মিছেছৰ পৰাও পইচা লৈছিল সিহঁতে লৈ পেলাই তাৰপিছত কোনোবা এজন অফিচাৰ আহা বুলি কৈছে মই ঘৰত নাছিলোঁ তেতিয়া ফোন কৰি পেলাই মোৰ মিছেছক মাতিছে অফিচাৰ আহিছে অফিচাৰে আপোনাৰ এপইণ্টমেণ্টটো লৈ আহিছে সেনেকৈ কৈ পেলাই মাতি পেলাই মোৰ মিছেছক ৰুমৰ ভিতৰত সোমাই হেৰি কৰি মোৰ জন নিৰ্যাতন কৰিছে মিছেছক গতিকে মই তেতিয়াই ইনিশ্বৰ ৰহমান আৰু মইনুল লৈছে পইচা লৈছে 3 লাখ টকা লৈছে বদমাচি কৰিছে যৌন নিৰ্যাতন কৰিছে ৰুমৰ ভিতৰত সোমাই লৈ গড় কাপ্তানি নেকি PWD মোৰ ঘৰ এনে গ্ৰছৰ সিহঁতৰ ঘৰ ইয়াতে শলমাৰী ৰঙিয়া শলমাৰী ৰঙিয়াৰ পৰা মইদুল চৌধুৰীৰ ৰিপৰ্ট এণ্ড ফৰ আছাম